নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি তিয়ক বনাইলৈ বুলি ওলাইছোঁ। মা, মই, বা সকলো যাব। আপোনালোকে সকলোখিনি অকণো স্কিপ নকৰাকৈ চাব আৰু আপোনালোকে মোক মৰম চেনেহ আশীৰ্বাদ দি যাব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে মই আগবাঢ়িব নোৱাৰোঁ। ব'লক মোৰ লগতে আপোনালোকো। মিচিকে হাঁহিটোৰ সৈতে ওলালোঁ মা আৰু মই। বাহঁত আহি ৰৈ আছিলহি আমালৈ বুলি। হাতত টোপোলা বান্ধি মা আগত। যিহেতু আমি গাঁৱলীয়া মানুহ, ৰাস্তাটো বেয়া হ'বই। অথনি যে দেখিছিলে মাৰ টোপোলাটোত, সেইটোত আকৌ মিঠাই নাছিল দেই। আলহী ঘৰলৈ যাম যেতিয়া মিঠাইটো নিবই লাগিব। বা আৰু মই মিঠাই কিনিবলৈ সোমালোঁ। অসমীয়াত এষাৰ কথা আছে নহয়, অধিক মাছত বগলী কণা। আমাৰ লগতো ঠিক তেনেকুৱাই হ'ল। ইমানখিনি মিঠাই দেখি কি কিনিম কি নিকিনিম বুলি ভাবি অলপ সময় তেনেকৈয়ে গ'ল। শেষত দুবিধমান মিঠাই কিনি আকৌ আমি গন্তব্যস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ আগৰ ভ্লগত দেখি থকা এয়া মোৰ বাৰ ছোৱালী ইচি আকৌ তাইৰ ঘৰত মতাৰ নামহে দেই। কথা পাতি পাতি আহি আমি ঢেকীয়াখোৱা বৰনামঘৰৰ গেটৰ সন্মুখতে মূৰটো দোৱাই গ'লোঁ। মাকৰ ঘৰলৈ যাবলৈ পাই মাৰ যিহে ফূৰ্তি, হাঁহিত একেবাৰে মুকুতামণি সৰি গৈছে। ৰ'ব, ইমানবোৰ মুকুতামণি সৰিছে, বুটলি বুটলি আহি কেতিয়ানো তিয়ক পালোহি গমকে নাপালোঁ। কথা পাতি পাতি আহি কেতিয়ানো জগদুৱাৰ পালোহি গমেই নাপালোঁ। জগদুৱাৰ নামটো কিয় হ'ল সেইটোহে মই নাজানো। মাৰ পুৰণি কথাবোৰ শুনি শুনি আহি আমি মামাৰ ঘৰ পালোহি। এটা কথা আপোনালোকক কোৱাই নাই। মামা ঘৰলৈ আজি আমি এটা বিশেষ কাৰণতহে আহিছোঁ। যিহেতু আজি ডাঙৰ মামাৰ নাতিনীয়েকৰ শুদ্ধিকৰণ। ইচিক হাতত ধৰি বা আৰু মা আগত আৰু মই ভিডিঅ' কৰি কৰি পিছত। এয়া আমাৰ ডাঙৰ মাজু মামা। মামাই ইচিক ল'ব খুজিছিলে, তাই আকৌ নগ'লেই। এয়া মই। আমি গৈ পাওঁতেই নাম সামৰি প্ৰসাদ বিতৰণ কৰি আছে। ভকতসকলকো দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত গোপিনীসকল বহি আছে বাৰান্দাত। এতিয়া আমি প্ৰসাদ খোৱাৰ টাইমতে পাইছোঁহি। মই প্ৰসাদ খাই খুবেই ভাল পাওঁ। বোৱাৰী বায়েকৰ সৈতে মই প্ৰসাদ খোৱাত ব্যস্ত। কোলাত যে কণমানিজনী দেখিছে, তাইয়ে আজি শুদ্ধিকৰণ। আজি তাইক 2টা বেজী দিলে, তাই বিষতে কোলাতে সোমাই আছে। ভকতসকলে ৰান্ধি আছে। ধোঁৱা যথেষ্ট ওলাইছে। বতাহো মাৰি আছে। আজি বতৰটো ইমান ভাল নহয়। আমি চাহ খাবলৈ বুলি ভিতৰলৈ আহিলোঁ। ইয়াতো মহিলাৰ পূৰা মেল বহি আছে। মোবাইল চাইছে, কথা পাতিছে। বাৰ যথেষ্ট মাথাটো বিষাই আছিলে আৰু মোৰো কিবা কিবি লাগিছিলে। ফুৰিবলৈ আহিলেতো গাটো অকণমান বেয়া লাগে। চাহ খাবলৈ বুলি বহি আছোঁ। ভকতসকলৰ খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। প্ৰসাদ খাই যিহেতু হৈয়ে গ'ল, আমাৰ অহা অকণমান দেৰি হ'ল। তেওঁলোকে খাবলৈ লৈছে। তাৰপিছতে আমি খাম আৰু খাই বৈ আকৌ ঘৰলৈ ৰাওনা হ'ম। মই যে কৈছিলোঁ টিকলিজনী এইজনী চাওকচোন কিমান মৰম লগা। তাইক আশীৰ্বাদ কৰিব, তাই যাতে সোনকালে ডাঙৰ হয়। তাই আজি 2টা বেজী দিলে, 1.5 3টা বেজী দিছে। তাই বিষতে খুব কান্দিছে। সেইকাৰণে কোনেও লোৱা মেলাও কৰা নহ'লে। আমাৰ খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। খোৱাটো মেইন আৰু নহয় জানো। বায়ে মই খাবলৈ লৈছোঁ, লগত মামীহঁতো আছে। লাষ্ট কোটা। ঘৰৰ সকলোৱে মিলি খালোঁ, ভাল লাগিলে বহুত। তাৰ মাজতে আকৌ আমাৰ ইচিৰ উৎপাত কি নাচাব। তাই কুকুৰটো ওপৰত আছিলে, কুকুৰটো দেখি ভয়। তাৰপিছতে তাই খেলা আৰম্ভ কৰিয়ে দিলে। এতিয়াহে তাই ফ্ৰী হৈছেগৈ। এতিয়া আমি সকাম খাই ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰপৰা আপোনালোকক মই একেবাৰে দেখুৱাই থাকিম ৰাস্তাৰ কিছু দৃশ্য, আপোনালোকে চাব। যাবলৈ বুলি আমি গাড়ীত বহিলোঁ। এনাই, সৰু মামা, মামীয়ে আমাক সকলোকে বিদায় দিলে। এতিয়া আহি আছোঁ। আমি আবেলিয়ে হৈ গ'ল, প্ৰায় গধূলিয়ে হ'ব আৰু। এতিয়া আমি আহি আছোঁ। বায়ে মাজতে অকণমান ভিডিঅ' কৰি লৈছে টিকলিজনীৰ লগত। মইনাপুৰীয়া নামঘৰৰ এইভাগ গেট ভাগ। আপোনালোকক মই যাওঁতে ঢেকীয়াখোৱাৰ ভাগহে দেখালোঁ। ইয়াতো সেৱা ভাগ জনাই গ'লোঁ গেটতে। আৰু ইয়াত এটা বিশেষ কাৰণতো এইফালেদি সোমাই আহিছোঁ। হোটেলখন যে দেখিছে, হোটেল শ্ৰীকৃষ্ণ। ইয়াৰ পৰা যদি ৰসগোল্লা আৰু কালাকান যদি এবাৰ খাই চাই, আপোনালোকে বেলেগ হোটেলৰ পৰা খাবলৈ মন নাযাব। সেয়া লাগিলে এভাৰৱেকেই হওক বা যেনেকুৱা ধৰণৰেই নহওক, ইয়াৰ পৰা ৰসগোল্লা আৰু কালাকানবিধ কিনি খাই চাবচোন। জনাসকলেতো জানেই। আজিলৈ আহোঁ দেই, বাই।